নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ বহুত দিনৰ মূৰত আহিছো দেই আপোনালোকৰ ওচৰলৈ এতিয়া মোৰ ধুই গা পা ধুলো বাৰু এতিয়া বাজিছে 9:30 গা পা বাৰু অথনিয়ে ধুলো এতিয়া বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ বহুত দিন হ'ল যিহেতু ভিডিঅ' দিয়া নাই তাৰপিছত আৰু আপোনালোকেতো কেনিবা গ'লেহে মোক মই মানে ভিডিঅ' কৰোঁ দেখে আৰু ঘৰত মই কিদৰে থাকোঁ কিনো কৰোঁ কি নকৰোঁ বোলো আজি ভিডিঅ'টো ঘৰৰ পৰা ষ্টাৰ্ট কৰোঁ বুলি ভাবিলোঁ সেইটো কাৰণে এতিয়াই আৰম্ভ কৰিছোঁ ভিডিঅ'টো মানে অসমীয়া ইংলিছ গোটেইবোৰ সোমোৱাই দিছোঁ আজিকালি মানে অলপ ইংলিছ শিকি আছোঁ ন সেইটো কাৰণে কৈ দিছোঁ আৰু বেয়া নাপাব তাৰপাছত এতিয়া ভাবিলোঁ বোলো মানে আজি ঘৰো মুচিলোঁ তাৰপাছত আৰু এতিয়া কাপোৰ কেইটামান ধুবলগীয়া আছে তাৰপাছত আৰু এইবিলাক লেপ তুলিবোৰ ৰ'দত দিবলৈ আছে দি লওঁগৈ তাৰপিছত আপোনালোকক লগ পাই আছোঁ কি কৰিম আজি দিনটো সকলোবিলাক দেখুৱাম আৰু কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই আপোনালোকৰ কেনে পালে এতিয়া বলকচোন মই এইবিলাক কামবোৰ কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ ভিডিঅ'টো কিন্তু শেষলৈকে চাব আৰু কাটি নাচাব আৰু দেই প্লিজ এতিয়া আহি আছোঁ কাপোৰ চাপোৰ বাৰু মেলিলোঁ এতিয়া আহি আছোঁ দাইহঁতৰ ঘৰলৈ ওচৰতে বাৰীখন ইপাৰ সিপাৰ হয় আজি সিহঁতে মাছ ধৰিছিলে দাইহঁতৰ ল'ৰাবোৰে আমাৰ মানে দেউহঁতে এতিয়া বলকচোন কিমান মাছ পালে চাওঁ আৰু আপোনালোককো দেখুৱাওঁ এতিয়া ইহঁতি মাছ ভাগ কৰি আছে দেখিছেনে কিমান বাপৰে বা মাছ ভাগ কৰা মানুহ দেখিছে কেইভাগ কৰিছা ন কেইভাগ কৰিছা বাপৰে বা কিমান ডাঙৰ মাছ নহয় এইকেইটা কি মাছ বা ৰাগ ইমান ডাঙৰ সঁচাকৈ মই দেখাই নাই মাছ দেই এইবোৰ ফাইনেল মাগুৰ দেখিছেনে এইবোৰ কিমান বাপৰে বা মাছ ধৰা মানুহে নেবা হয় বিলৰ মাছ বোলে কুচিয়া নে কি সেইকেইটা মাছে নে কি মাছ হয় এইবোৰ বাপৰে বা গুৰু হয় মাছ বজাৰৰ আগতে সেই বিকিছা নে কি তুমি ইমান ডাঙৰ নে হয় হে দেখুৱাই দিয়া হয় এইবিলাক অকণমান দেখিছেনে এইটো ইমান ডাঙৰ কুচিয়া খাই নেবা হয় দেখিছেনে গোটেইটো ষ্টেণ্ডাৰ্ড মাছ হিচাপ মানুহ বুলি নকবই আৰু গোটেই চোৱা পাৰ্টি ধেৰ গোটেই এইবোৰ গোটেই মাছ চোৱা পাৰ্টি এইবোৰ তামোল কটা কি মাছ এইটো হ'ব দিয়া ইমান ডাঙৰ মাছ ধৰিবই পৰা নাই দাঙিবই পৰা নাই কি মাছ কাটিছে বুলি সুধিলো বৰ্তমান খুৰীহঁতৰ ঘৰতে আছো কি এইজনী দেখিছেনে এতিয়া বাহি গা ধুইছেহে 12-1 বজাত নহয় আৰু এইটো হেৰি ছেকেণ্ড টাইম ধুইছে আকৌ গা অকল মানে পেকেইজনী যে অকল খাব লেট্ৰিন যাব বিচুতি দেখিছোঁ মানুহ সিহঁতক তাৰপিছত এতিয়া ঘৰলৈ অথনি গ'লোঁ মাছ চাছ লৈ বাচিলোঁ কৰিলোঁ গোটেইবোৰ মায়ে ভাজি দিছে বাৰু তাৰপিছত চাহো খালোঁ দুপৰীয়া এইকেইজনীও গৈছিলে সেইদিনাখন আকৌ এইটো আমাৰ ঘৰত হেৰি কি কয় এইটো গোলনেমু চিঙা পাৰ্টি আছিলে নেমু টেঙা ছিঙিছিলে মানে বজাৰলৈ হেৰি দিবৰ কাৰণে ছিঙি কৰি দিলেগৈ ইহঁতি তাৰমানে আজি পাৰ্টি আৰু পাৰ্টিনো কিনো খাস্তা বিস্কুট আৰু লাল চাহ সেয়া পাৰ্টি আৰু আমাৰ কাৰণে আৰু দেই তুমি কি খাইছা হয় এইটো
তাৰপিছত এতিয়া বোলো একদম ইমান খজুৱাইছে মূৰটো, মই বোলো কিবা ওকণি হৈছে নে কিয়ে নে বোলো। এতিয়া এই ওচৰলৈ আহিছোঁ দেখুৱাবলৈ মূৰটো। এতিয়া ওকণি চাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই থাকিম দেই। ওকণি চাই হ'ল এতিয়া আমাৰ দেউৰে গাহৰি এজনী সিদিনাখন বোলে জগিলে, বোলে দেউৰৰ ভাগৰ গাহৰি এজনী জগিলে। পোৱালীকেইটা চাবলৈ আহিছোঁ, ময়ো চোৱা নাই আৰু প্ৰথমতে চামহে বোলো আৰু আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। অ' জোনটি, অ' ক'লে গ'ল গাহৰি? গাহৰি পোৱালীকেইটা ক'লে গ'ল? চাবলৈ আহিছোঁ। এইবোৰ দেখিছেনে ভোট জলকীয়া আমাৰ দেউৰে খেতি কৰিছে, এইবোৰ দেখিছেনে? কামতে ব্যস্ত থাকেও মানুহবোৰ। আমাৰ দেউৰৰ গাহৰি গঁৰাল দেখিছেনে এইবোৰ? এইয়া এইটো এটা পোৱালি শুই আছে এইটো। গোটেই আমাৰ ভোট জলকীয়া দেউৰে কৰিছে, একদম জলকীয়া তলত সোমাই আছে। অ' বান্ধি থোৱা আছে নে খুলি থোৱা আছে গাহৰিজনী? সেইখিনিতে আছে, শুই আছে, ৰখিব দেই দেখুৱাম আপোনালোকক। এইকেইটা দেখিছে, এইকেইটা দেখিছেনে? ক'ত একদম জলকীয়া তলত আছে। ময়ো দেখা নাই, আপোনালোককো সেইটো কাৰণে দেখুৱাই দিলোঁ। ময়ো দেখা নাই হ'লে আজি চালোঁ আৰু আপোনালোককো দেখুৱালোঁ। ময়ো বাৰু বৰ্তমান গাহৰি পুহোঁ, মোৰ আজি 3-4দিনমান হৈছে মই বিকিলোঁ মূৰটো, মতা আছিলে। তাৰপিছত পালোঁ বাৰু কেইটকামান আৰু, কয় নহয় কষ্ট ফল সদায় মিঠা বুলি। ময়ো বাৰু দেই গাহৰিৰ কাৰণে কিমান কষ্ট কৰোঁ, নিজে দানা কলগছ কচু বিচাৰি মই দানা বনাওঁ। সেইটো কাৰণেতো কয় ন কষ্ট ফল সদায় মিঠা, সেইকাৰণে পালোঁ আৰু ময়ো। এতিয়া ঘৰলৈ যাওঁ, ঘৰত ভাত খাওঁগৈ, ভোক লাগিছে পূৰা। আৰু আহা বেটা বোলে ঘৰলৈ নাযায়, ইয়াতে ভাত খাব হেনো। ক'ব নোৱাৰোঁ, খুৰীয়েকহঁতে কি যাদু কৰিলে আৰু ইয়াক ক'ব নোৱাৰি। এতিয়া মই ঘৰলৈ যাওঁ। ঐ নিজা এতিয়া ঘৰলৈ যাওঁ, ভাত খাওঁগৈ, ভোক লাগিছে। আকৌ আপোনালোকৰ পাছত লগ পাম। এইটোৱে মোৰ গাহৰি আছিল, আপোনালোককো দেখুৱাই দিলোঁ। বোৱাৰীহঁতে কিমান হাঁহ পুহিছে, তৰাদৈ জোনটি একেবাৰে নিজৰ হাঁহ, হাঁহেই হাঁহ এইবোৰ। দুপৰীয়া খাই বৈ আৰু ভিডিঅ' কৰিবলৈ সময় নহ'ল, ভাবিলোঁ বোলো এতিয়া ভিডিঅ'টো সামৰোঁ। এতিয়া বাজিছে 5টা। অথনিয়ে বাৰু মই ঘৰ চোতাল সাৰি কৰি নিজেও এতিয়া হাত ভৰি ধুই বেটাকো ধুৱালোঁ। ভাবিলোঁ ভিডিঅ'টো এতিয়া সামৰোঁ বোলো এইখিনিতে। যদিহে আপোনালোকৰ আজি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা অন্য এটি ভিডিঅ'ত আপোনালোকক লগ পাম, তেতিয়াহ'লে আজিলৈ বাই বাই।